মহাদেব কর্পূর গৌর করুণাবতার সংসার সার ভুজগন্ধ হরা সদা বসন্ত হৃদয়ারবিন্দে ভবম ভবামি সহিদম নমামি হর হর মহাদেব হর ঘর মহাদেব शिवे सर्वथ साधिके शयनेत्राम्बके गौरी नारायणे नमस्तुते नारायणे नमस्तुते। स्वामी आपुनार महिमा अपार अल्पते तुष्ट हुआ सरल स्वभावर बारे आपुनी आहुतोक भोलानाथ नामे जगत विख्यात किन्तु स्वामी स्तब्ध हला जे गौरी कोआ कोआ निर्भय निजर मनर प्रार्थना তোমাক তো আৰু এই জগতত মোৰ দেয়া অদেয় হৈ থকা নাই আপুনি প্ৰয়োজনতকৈ অধিক সৰল স্বভাৱৰ স্বামী সেয়ে আপোনাৰ প্ৰতি মোৰ অভিযোগ আছে অভিযোগ দেৱাদিদেৱ মহাদেৱৰ প্ৰতি অভিযোগ তুমি জানা ইয়াৰ পৰিণাম কি হ'ব পাৰে নিৰ্মিক্ষতা মই তোমাক ভস্ম কৰি দিব পাৰোঁ क्षमा क्षमा प्रभु क्षमा मोर उद्देश्य आपनाक
ক্ৰোধিত কৰাৰ নাছিল কদাপি। গৌৰী, ভয় খালা গৌৰী? দেৱাদিদেৱ মহাদেৱৰ ক্ৰোধকটো ভয় কৰে সমগ্ৰ ত্ৰিজগতে। তোমাকনো মই কিয় ভস্ম কৰিম গৌৰী? মই যে অৰ্ধনাৰেশ্বৰ। তোমাক ভস্ম কৰিলে জানো থাকিব এই শিৱৰ অস্তিত্ব? হৈ নপৰিম নে মই কোনোবা এটি মৃত শিৱ হৈ? নক'ব তেনে কথা প্ৰভু। এটা মাত্ৰ অনুযোগ আপুনি নোৱাৰেনে প্ৰভু ত্যাগ কৰিব? ভস্ম ধূলা সানি স্নান কৰিবলৈ? অনুপৰিমাণ হ'লেও অভিযোগ কিছু এটা আছে গৌৰী। ভস্ম হ'ল ধ্বংসৰ প্ৰতীক, তথা মই হ'লোঁ মহেশ্বৰ, দেৱতা ধ্বংসৰ। সেয়েহে নাই মোৰ অস্তিত্ব ধ্বংসৰ পিনে গৌৰী। তথা মোৰ অস্তিত্ব নাই আপোনাৰ অবিহনে। অজ্ঞতা ভস্মৰ লগত মই মিত্ৰতা কৰাই ভাল হ'ব, নহয়নে প্ৰভু? হৰি মোৰা হৰি মোৰা জগতৰ কুশল বাৰ্তা নজনাবনে আমাক? নাৰায়ণ নাৰায়ণ। হে মাতা, কিনো জনাম জগতৰ বাতৰি? অভিনন্দে যি কৌশল নকৰিলে কুশলৰ কোনো সম্ভাৱনা দেখা নাই এই নাৰদে। হে দেৱৰ্ষি, এনেহেন পাক লগা কথা প্ৰভু বিষ্ণুৰ আগতহে শোভা পায়। মহাদেৱৰ আগত পোনপটীয়া কথাই মংগলময় আপোনাৰ বাবে, নহয়নে স্বামী? নাৰায়ণ নাৰায়ণ। হে মাতা, প্ৰভু সম্প্ৰতি দানৱৰাজ মহিষাসুৰে পাতালৰ তথা মৰ্ত্যত প্ৰতিষ্ঠিত কৰিছে অসুৰ ৰাজ্য। মন মেলিছে সি স্বৰ্গৰ ৰাজ্যলৈ। সেয়েহেতু এই মুহূৰ্তত নীৰৱ ব্ৰহ্মদেৱৰ তপস্যাত। নাৰায়ণ নাৰায়ণ। তাক তেনেদিন সেইদিন তেনে অসুৰক, যিদিনা সেই অসুৰক তৈলোকৰ একচ্ছত্ৰে সম্ৰাট হৈ ৰ'ব, তাকে নিৰ্ভৰ কৰা কোনো উপায় নাইনে প্ৰভু? উপায় সময়ৰ গৰ্ভত দেৱৰ্ষি। সম্প্ৰতি জানি লোৱা কোন এই অসুৰ? দানৱ মাতা দনুৰ দুই পুত্ৰ ৰম্ভ তথা কৰম্ভ। আছিল দুয়ো নিসন্তান। পুত্ৰৰ কামনা হেতুকে দুয়ো নিৰত হয় মোৰ এই তপস্যাত। কৰম্ভই জলনিধিত নামে আৰু ৰম্ভই কৰে অগ্নিঘেৰ সাজি। কুম্ভীৰ সাজে পুৰন্দৰে বধে কৰম্ভৰায়। ৰম্ভই সফল হয় তপস্যাত। প্ৰথম গৃহলৈ যোৱা বাটত দেখিবা তুমি যি স্ত্ৰীৰত্ন, হৈব তাহাৰ গৰ্ভত জন্ম তোমাৰ পুত্ৰ। এই বুলি বৰ দি ময়ো হলোঁ অন্তহিত। বাটলৈ গৈ দেখে তেওঁ এক নাৰী মহিষ। বিবাহ পাশে আবদ্ধ হয় দুই প্ৰাণী। নিদ্ৰামগ্ন অৱস্থাত পুনৰ পুৰন্দৰে বধে ৰম্ভৰায়ক। ৰম্ভ চিতাত আৰোহণ কৰিয়া সহমৃত হয়া ৰম্ভজায়া মহিষী। উক্ত চিতাৰ সৈতে প্ৰাদুৰ্ভাৱ হৈছে সেই মহা অসুৰৰ। মহিষীৰ পুত্ৰ হেতুকে তাৰ জগত ব্যাধিত নাম হৈছে মহিষাসুৰ। দেৱী, তুমি জগত মাতা, তুমি
খাদ্য শক্তি। ভৱিষ্যতে নাৰী শক্তিৰ জয়গান লিখিব লাগিব তুমি এই স্বৰ্ণালী গাথা। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিওজনৰে তেজেৰে তেজুময়ী হৈ প্ৰকাশিত হবা তুমি অসুৰ দলনীৰ দুৰ্গতি নাশিনী ৰূপে। প্ৰভু, দাসী মই তব শ্ৰীচৰণৰ, তোমাৰ বাক্য মোৰ হৰি শিৰোগত বিনাশীম দানত মই নিজ চৰণ তলত। নাৰায়ণ নাৰায়ণ, বুজিলো প্ৰভু, সকলো বুজিলো, সকলো তোমাৰে লীলা। এতিয়া মই বিদায়হে মাগিলো। বলা গৌৰী, সম্প্ৰতি আমিও যাওঁ আমাৰ কৰ্মৰ অভিমুখে। বলা প্ৰভু।